মই চাম বস্তুখিনি আছে নে কি হ'ল বাৰু মই এতিয়া মাক কি বুলি কম দেউতাক কি বুলি কম মই কলিজা খাব আৰু এতিয়া হেল্ল' জোস্না অঁ ৰিংকি ক ভালনে? অঁ ভাল তোৰ ভাল ভাল ব'লা আমি শ্বিলং ফুৰিব যাওঁ। শ্বিলঙলৈ কেতিয়া যাবি শ্বিলঙলৈ অঁ তই শ্বিলঙলৈ যাবি কোন কোন যাব আমাৰ লগৰ গোটেই ওলাই অঁ তই গোটেইখিনি যাবি কিমানকৈ পইচা তুলিছ তহঁতে 10,000কৈ এই মই নোৱাৰিম নেকি যাব নহ'লে এনেকৈ হ'লে পইচা কৰি থাক আৰু ইমান টকা ক'ত পাম কচোন ইমান সোপাকৈ পইচা উঠাইছে তহঁতে ওচৰত যোৱা হ'লেতো ক'ৰবাত একেবাৰে শ্বিলঙলৈ যাব লাগে ইমান টকানো ক'ত দিব কচোন ক'ত পাম মই তহঁতে যাম মই নোৱাৰিম যাব বুজিছ এই ৰ মই তথাপি মাক এবাৰ সুধি চাওঁগৈ দেই মই তোক ফোন কৰি জনাই আছোঁ মই মাক এবাৰ সুধি লওঁ আৰু দেউতাক সুধি লওঁ কি কয় তই ৰাখ এতিয়া মই পিছত জনাই আছোঁ আজি কি হ'ল তোমাকে ইমান মৰমত কথা কৈছা কি হ'ল তোমাকে আজি মই শুনাচোন মোৰ লগৰ গোটেইকেইজনী শ্বিলঙলৈ যাম মোক যাব দিবা তালৈ কিমান টকা লাগিব তুমি ইমান 10,000কৈ কৈছে এজনী বহুত টকা মই ক'ত পাম এতিয়া সিমান দিয়া না আমাৰ চব যাব মোকো যাব দিয়া না দেউতাক কোৱাচোন বাৰু মই ইমান টকাটো নাপামেই গোটেইখিনি যাব ময়ো যাম মোক যাব দিয়া না তোমালোকৰ য'তে যাবলৈ নিদিয়ে তাকে মোক চাই দিয়া না লোৱাচোন বাৰু দেউতাক কৈ লোৱাচোন বাৰু 10,000 টকা এতিয়া মই ক'ৰ পৰা পাম বাৰু দেউতাক কোৱা না দিবলৈ তুমি ক'বাচোন বাৰু কৈ দেউতাক কৈ অঁ, কোৱা কৈ দেউতা কি হ'ল? গোটেইকেইজনী শ্বিলঙলৈ যাম মোক যাব দিয়া না নহয় ছোৱালী মানুহ অকলে অকলে শ্বিলং নাযায় তো আৰু মোৰ হাতত পইচা পাতিও নাই এই দাদা মোক দিয়া না নাই, চব নাই। যাব নাই হ'লেও নহ'ব ছোৱালী মানুহ অকলে অকলে পঠিয়াব নোৱাৰে পিতেকক হ'লে দিয়ে মোক হ'লে নিদিয়ে পিতেকক যেতিয়া দি দিব ভাইটিক হ'লে পইচা খুজিলে দিয়ে মোক হ'লে নিদিয়ে মই যামেই মই যেনেকৈ মই নামানো দৰমহা পালোঁ পইচাকেইটা গড়িলৈ থৈ দিয়ে মানে দৰমহা পালে মই গডৰেজত ভৰাই থওঁগৈ অঁ পালে মানে মই এতিয়া ৰিংকিহঁতক চবকে ফোন কৰি দিওঁ ময়ো যামেই আৰু এইবাৰ মই ৰিংকিক এতিয়াই ফোন কৰি মই ভাল বুদ্ধি এটা পাই গ'লোঁ দেই মই ৰিংকিক ইয়াত শুনিব নহয় মাহঁতে মই ইফালে যাওঁ মই ৰিংকি শুনচোন ডাঙৰ কথা এটা মই শ্বিলঙলৈ যাব পাৰিম বুজিছনে মানে কি জানো আজি আমাৰ দেউতাই মানে দৰমহা পালে আৰু মানে দৰমহাখিনি আৰু পইচা নাই বুলিয়ে কৈছিলে এতিয়া দৰমহাখিনি আনি মাহঁতৰ নিজৰ মই দেখিলোঁ এটা কাম কৰিবি শুন আমাৰ লগৰখিনি যে আছে সিহঁতকেইটাকো কৈ দিবি আজি ৰাতি মই কি কৰিম জানো আমাৰ দৰ্জাখনৰ মই হুকটো খুলি থৈ দিম আৰু মই গডৰেজটো মানে লকটো খুলি থৈ দিম বুজিছিলে মই গোটেইখিনি আৰু চাবিও মই চাইডত লকাৰৰ চাবিটো থৈ দিম তই আৰু তোৰ আমাৰ লগৰকেইটাক ৰাতি লৈ আহিবি তই তাৰ পৰা নহয় বেছি নহয় টকা 20,000 লৈ ল'বি আমাৰ শ্বিলঙত মানে মজা কৰিব পাৰিম গম পাইছনে আজি ৰাতি মনত ৰাখিবি আৰু মই টাইমটো তোক দি দিছোঁ হ'ল তই ৰাতি 12টা বা 1টা বজাত আহিবি মানুহ এজনো আছে আকৌ ওচৰতে শুনিছে নেকি বাৰু নুশুনে চাগৈ দেই মই তোকে কৈছোঁ এটাৰ পৰা 12টাৰ পৰা 1টাৰ ভিতৰত তই যেনেকৈ আহিবি আৰু হা মই খুলি থৈ দিম তাৰপৰা তই 20,000 লৈ ল'বি হ'ব দে মই ৰাখোঁ নিলে মা আৰু দেউতাই শুনিব লাগিলে মোৰ কৰি যে খাব আৰু এই ভৰি লাগিছে ভাই ইমান দূৰৰ পৰা ৰাস্তাৰ ওচৰত কথা পাতিছোঁ এই ভিতৰত নোৱাৰোঁ নহয় আকৌ দেউতাহঁতে শুনিব যে অঁ সেইটো হ'ব এতিয়া মই ৰাখিছোঁ দেই বাই মই ঘৰলৈ যাওঁ এতিয়া Oh no! Oh no! জল্দি লৈ যা মই শুই থাকোঁতে চব লৈ যা জল্দি লৈ যা নহ'লে ঘৰত দেউতা সাৰ পাই যাব দেই জল্দি যা
আহিলি যে মই এতিয়াহে আহিছোঁ তে আগত কোন আহিছিলে নাজানো নহয় মই তেনেহ'লে কোন আগত আহিলে বাৰু নাজানো আকৌ মই হ'ল এতিয়া কোন আহিলে বা কোনে লৈ গ'ল নাজানো নহয় মই এতিয়া কি কৰোঁ বাৰু মই একো ভাবি দত পোৱা নাই দেই যদি তই অহা নাই তেনে আগত কোন আহিলে বাৰু ৰচোন মই চাওঁগৈ দেই তই সঁচাই কি আহিছ কি হ'ল বাৰু মই এতিয়া মাক কি বুলি ক'ম দেউতাক কি বুলি ক'ম মোৰ কলিজা খাব আৰু এতিয়া অথনি ৰাস্তাত ফোন কৰি থাকোঁতে এটা মানুহে শুনি আছে সেই মানুহজনে নিলে নেকি বাৰু কোন আহিলে বাৰু এতিয়া কি হ'ব মোৰ চকুটো লৈ গ'ল মোৰ মায়ে এতিয়া মোক চেঞ্জ কৰিব কলিজা খাব মই কি কৰোঁ ইয়াকে কয় অতি চালাকিৰ গলাই ফাঁচি